জীৱনত আপোনাক এনেকুৱা মানুহে আঙুলি উঠাব যাৰ আপোনাৰ কথা শুনাৰ ক্ষমতাই নাথাকে। কিছুমান মানুহ আছে যিয়ে নিজৰ স্বাৰ্থপৰৰ বাবে সকলোবোৰ কৰিব পাৰে। এই ধৰণৰ মানুহ বন্ধু হৈ আপোনাৰ জীৱনলৈ আহে আৰু শত্ৰু হৈ মনত আঘাত দি আঁতৰি যায়। জীৱনত কষ্ট পোৱাটো খুবেই জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। আপোনাক সদায় এনেকুৱা মানুহে হিংসা কৰিব বা আপোনাৰ কামত জ্বলিব যিজনে আপোনাৰ সফলতা দেখিছে কিন্তু কষ্ট দেখা নাই। অপ্ৰিয় কিন্তু সত্য। উপকাৰ এনেকুৱা এটা আচৰিত বস্তু যি কৰিলে পাহৰি যায় আৰু নকৰিলে মনত ৰাখি থয়। ভাল ব্যৱহাৰ কৰা লোকৰ অধিক দাম নহ'ব পাৰে, কিন্তু হাজাৰজনৰ অন্তৰ কিনিব পৰা ক্ষমতা থাকে। আমি এইটো কেতিয়াও নাজানো যে মোৰ লাইফ ষ্টৰী কি হ'ব, কিন্তু তাত এইটো লিখা নাথাকে যে মই জীৱনটো হাৰি যাম। যোনে যি কয় বা ভাবে ক'বলৈ দিয়ক, আমাৰ একো নাযায়, কিন্তু এদিন নহয় এদিন সময় সকলোৰে বাবে আহিব। আজিৰ দিনত স্বাৰ্থপৰ পৃথিৱীখনত যদি আপুনি কোনো লোকৰ মুখত হাঁহি বিৰিঙাব পাৰিছে, তেন্তে জানিব আপুনি মহান। জীৱনৰ সেই সময়খিনি বহুত মধুৰ হয়, যিখিনি সময়ত আপোনাৰ আপোন মানুহবোৰ আপোনাৰ লগত থাকে।